হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকসকলকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। তাৰ আগতে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দিনতো দেখাবলৈ একো নাই, সৰু সুৰা কিবা কিবি আছিলে। ৰাতি আজি কাতি বিহু কেনেকৈ আয়োজন কৰা হৈছে তাকে দেখাই আছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এয়া লাহেকৈ সন্ধিয়া হৈ আহিছে। মাহেঁতি ভিতৰত কি যা যোগাৰ কৰি আছে আপোনালোকক দেখাই আছোঁ। ব'লক এতিয়াৰ পৰা আৰম্ভ কাতি বিহু। এইফালে চাকি তেল হেৰি কৰি আছে পদূলি মুখত দিবলৈ। এইফালে কুঁহিয়াৰ, নাৰিকল, আপেল, কলপাত আদি যোগাৰ কৰি লৈছে। লাহেকৈ এতিয়া সন্ধিয়া হ'ব, তেতিয়া পদূলিত চাকি মম জ্বলোৱা হ'ব। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। চাকিখিনি কলপাতত দি দিছোঁ। চাকিও সজাই ৰেডি। এতিয়া সন্ধিয়া হোৱাৰ পিছত পদূলিত, ভঁৰালত, তাৰপৰা তুলসী তলত লগাব লাগিব। এইফালে এতিয়া ভঁৰালত এখন দি ল'লে। এতিয়া পাকঘৰত এখন দিয়া হ'ব। ভিতৰৰ চাকিখিনি কমপ্লিটলি দিয়াৰ পিছতহে বাহিৰত কলগছত দিয়া হ'ব। এতিয়া বাহিৰলৈ জ্বলালো। এইখিনি মই লৈ লওঁ নেকি? এইখিনি মই লৈ লওঁ। চাকিখিনি লৈ লওঁ ধুনীয়াকৈ। গোটেইখিনি এতিয়া পদূলিত জ্বলালোঁগৈ। প্ৰথমে তুলসীৰ তলত এগছি, তাৰ পৰা পদূলি মুখত। অলপমান দিগদাৰ হৈছে আজি সকলো ভণ্টি মই কৰিব লগা হৈছে, মানে মায়ে নোৱাৰে কাৰণে আমি কৰিব লগা হৈছে। অকণমান অসুবিধা হৈছে বাৰু, হ'লেও একো নাই। প্ৰথমে চাকিকেইখন জ্বলাই লৈছোঁ, তাৰ পৰা এখন এখনকৈ পদূলি লগামগৈ। এয়া আমাৰ ভকতনী বাইদেউ এগৰাকী আহিছে দেই, চাই লওক সকলোৱে। খাবলৈ নাই অহা নি? খাবলৈ নাই অহা, খকুৰীজনীয়ে খাবলৈ অহা নাই। ৰ'ক আমাৰ ঘৰত কমপ্লিট কৰি লওঁ, তাৰপিছত তহঁতৰ ঘৰত যাম আকৌ। অঁ চিয়'ৰ। এইখিনি লৈ লওঁ। ধুনীয়া লাগিছে।
এগছি এগছিকৈ ওপৰত দি দিয়া হৈছে। হ'ল ইয়াতে দি দে, এইকেইডাল হেড কৰি দিম। এয়া চাওক মোৰ পোষ্ট। এয়া এতিয়া প্ৰসাদ বিতৰণ কৰিব লৈছোঁ। আমাৰ অকণি অকণি ভকতগীতিও আহিছে আৰু লাহেকৈ এতিয়া প্ৰসাদ বিতৰণ কৰিছোঁ। খালি মেইন ভকতটো ধুতিখনে পিন্ধিব পাহৰি থাকিলোঁ মই, সেইটো কাৰণে বেয়া নাপাব আৰু। এয়া ঘৰত সকলো নিয়ম শেষ হোৱাৰ পিছত এতিয়া ওচৰৰ বৰমা এঘৰলৈ গৈছোঁ। বৰমা এঘৰলৈ বুলি নহয়, 5-6 ঘৰ মানুহৰ কাতি বিহু খাইছোঁগৈ আজি। তাৰ পৰা ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি এয়া অলপমান আৰু এনেই অলপমান ধেমালি কৰিলোঁহি আহি। চাপৰি ফুটাইছে। গোটেই মানুহবোৰকৈ কাতি বিহু খাই আমনি লাগি গ'ল। চ' এতিয়া ঘৰত সোমাইছোঁহি। ভিডিঅ' যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব।